কি দে কি দে স্বাগতম জানাইছোঁ স্বপ্না লাইফ ষ্টাইলৰ উন্নতি ভিডিঅ'লৈ। এয়া আমাৰ নোৱাথান গাঁও পঞ্চায়তৰ অফিচৰ আৰু ইয়াতে বেংক এটা বহে আৰু ইয়াতে মই পইচা উলিয়াবলৈ আহিছিলোঁ, যিটো মই গাঁৱলীয়া বেংকত একাউণ্টছ পাছবুক খুলিছিলোঁ আৰু ইয়াতে পইচাটো উলিয়াম বুলি আহিছিলোঁ, কিন্তু এতিয়া আজিও বোলে বন্ধ, অহা নাই বুলি কৈছে আৰু এনেই অহা নিচিনাই হ'ল আৰু বন্ধ হোৱাৰ কাৰণে এতিয়া ভাবিছোঁ এই ওচৰতে ল'ৰাটোৰ স্কুল আছে আৰু ল'ৰাটোকে লৈ যাওঁ। 12 বজা নাই, বাজিব এতিয়া, সময় আছে। ওলাই বহি আছোঁ, এপিনে ছোৱালী মিমি খাই আছে। এডোখৰতে কেঁচা চানা ফুচকা বিক্ৰী কৰা দোকানী এটা আহে, কিন্তু আজি অহা নাই আৰু সেইকাৰণে একদম বহি আছোঁ, চাই আছোঁ দি মেলি কিজানিবা আহিছে নি, অহা সময় হোৱা নাই নি, কিনে অহা নাই এতিয়ালৈকে আৰু বহি আছোঁ। আৰু এইফালে লৈ আহিলোঁ কেঁচা চানা আৰু এয়া ফুচকা। তাত নাখালোঁ, ল'ৰা ছুটি দিলে, ঘৰলৈকে খাম বুলি লৈ গুচি আহিলোঁ। খোল পটাপট খাই লওঁ, একদম কামান মাথা বিষাইছে। পুৰা খাইছ, ধুনীয়া হৈছে খাবলৈ। ল'লোঁ দুপৰীয়া ভাত, মাছ মাংস খাই থওঁ, কিন্তু কেতিয়াবা এনেকৈও খায়ো ভাল লাগে। গৰম ভাত, আলু পিটিকা, বিলাহী পিটিকা, ধনিয়া পিটিকা, এইখিনি গৰম পানী লৈ লৈছোঁ আৰু দুপৰীয়া ভাতটো খাই দিওঁ এনেকৈ। পুৰা পুৰিছে জলকীয়া, এয়া মান জলকীয়া আচাৰ, তামাম পুৰিছে, খাই বৰ ভাল লাগে। গোন্ধটোতো একদম খাম লাগি যায়। 4 দিন হৈ গ'ল মোৰ ধুনীয়াকৈ সৰিয়হটো শুকালে আৰু আজি এতিয়া মই ধুনীয়াকৈ জাৰি মোনা এটাতে ভৰাই মিললৈ দি পঠিয়াম। প্ৰথমতে জাৰি লওঁ, মোনা লৈ লৈছোঁ, জাৰি মেলি ধুনীয়াকৈ তাত থ'ম। আৰু আজি 2টা বৈয়ামো ধুই দিছিলোঁ, এই 2টা দি পঠিয়াব লাগিব। সৰিয়হখিনি পেৰাৰ পিছত তেলটো ভৰাই আনিব লাগিব আৰু এতিয়া সৰিয়হখিনি জাৰি ল'ম। প্ৰথমতে মোৰ সৰিয়হটো জাৰি মেলি হৈ গ'ল আৰু সৰিয়হটো মিলত দিলেহে তেলটো ওলাব। তেলটো ওলোৱাৰ উপৰিও সৰিয়হৰ পৰা আমি পানী টেঙাও বনাব পাৰোঁ আৰু খাৰলিও বনাব পাৰোঁ, বনাই খাব পাৰোঁ। আৰু সৰিয়হ যিটো চেপা পিছৰ যিটো খলিহৈ বুলি কয়, আৰু সেই খলিহৈটো আমি মাছে খাবৰ কাৰণে মাছকো দিব পৰা হয়। আৰু এইখিনি মই এতিয়া তললৈ লৈ যাওঁ, গধূলিকৈ বান্ধি আনিব। আৰু সৰিয়হখিনি জাৰি থাকোঁতে প্ৰায় গধূলিয়ে হৈ গ'ল। এইপিনে আকৌ মোৰ হাঁহ আৰু কুকুৰা গাহৰি চবেই চিঞৰি আছে, আকৌ ছাগলীজনীকো বিচাৰি যাবলগীয়া হ'ব। আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ, কাৰণ গধূলিয়ে হ'ল আৰু এতিয়া কামত লাগোঁগৈ, বাকী থকা নহ'লে আন্ধাৰ হ'ব এতিয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ বাই বাই।